चिराङाव 250 सेफटि एबा 2 लाख रां बेसेननि आयेन बेरेखा दंफां हमदों। चिरां जिल्ला रुनिखाता फरेस्ट रेन्जनि सिङाव थानाय खावला हाग्रा बिफान आरो देवस्रि फरेस्ट बिट मोननै हान्जानि जथायै आयेन बेरेखा दंफां खावग्रानि हेंथायै गोख्रों सिग्रोमनायाव रिजार्भ फरेस्ट खैराबारि हाग्रायाव आयेन बेरेखायै दोनखोमानाय नोगोद 2 लाख रां बेसेननि 250 सेफटि दंफां हमनो हादों। देवस्रि फरेस्ट बिटनि सासे सोद्रोमा मार्कुस नार्जारिया फोरमायनाय बायदिब्ला डिउटियाव थांबाय थानाय समाव सं दाननानै बे आयेन बेरेखा दंफां हानानै दोनखोमानाय दंफांफोरखौ हमनो हादों होननानै खौराङाव मिथिनो मोननाय जादों। আমি খাওলা ফরেস্ট ক্যাম্প আর আমার দেওশ্রী ফরেস্ট বিট অফিস আন্ডার রুনিকাটা রেঞ্জ আমি দুই পার্টিরে দাঁতগাড়ির অর্থাৎ গেলে ভুটানের 3 কিলোমিটার তলত অর্থাৎ দক্ষিণে অলপ গম পাই পেলাই আমি খৰাইবাৰী এৰিয়া জংঘলত ডিউটি কৰাত আমি জংঘলৰ পৰা 18 হেক্টৰ খাট আমি উদ্ধাৰ কৰিব পাৰিছোঁ। এইটো উদ্ধাৰ কৰি আমি লৈ আহিছোঁ। ইয়াত কিমান সেফটি মান হ'ব বুলি অনুমান ইয়াত 250 সেফটি হ'ব। বজাৰৰ মূল্য আমাৰ অনুমান 1.5-2 লাখ হ'ব আৰু যোনটো খাদৰ মালিক খাটৰ মালিক আমি ধৰিব পৰা নাই। অকল আমি জংঘলত এনে টহল কৰি থকা অৱস্থাত কিবা মতে গম পাই পেলাই আমি ফলো কৰি পেলাই গাড়ী লিক চাই পেলাই আমি দেখা পাইছোঁ। তাৰপিছত আমি লগে লগে ট্ৰেক্টৰ ভাড়া কৰি পেলাই মানে ঘূৰিয়াই লৈ আহিছোঁ।